নমস্কাৰ ওয়েলকাম বেক মাই ইউটিউব চেনেল ৰাভা বয়েছ আৰু খুৰা খুৰী দাদা দাদী বন্ধু বান্ধৱী সকলোলৈ ৰাভা বয়েছ চেনেলটোলৈ স্বাগতম জনালোঁ আৰু পলমকৈ হ'লেও ৰাস পূজাৰ শুভেচ্ছা যাচিলোঁ। আজি মই যাই আছোঁ ৰাস পূজা চাবা। ক'ত চাবা যাই আছোঁ অলপ পাছত কৈ আছোঁ। বলক এতিয়া ভিডিঅ'তে আৰম্ভ কৰোঁ মানে সেইখনকে চাই থাকক। হেল্ল' গাইজ, এয়া আহি পালোহি বকো। এয়া হ'ল বকো আঞ্চলিক ৰাস মহোৎসৱ গোপীনাথ গোহাঁইঘৰ প্ৰাংগণত 19 নৱেম্বৰৰ পৰা 5 ডিচেম্বৰ তাৰিখলৈকে কৰা হৈছে। আৰু মোৰ পিছপানে ফালে দেখিছে এয়া হ'ল পূজাৰ প্ৰাংগণ। ইয়াত মানুহে সেৱা পাতল কৰি আছে আৰু এতিয়া বকো ৰাস পূজাৰ কিছু দৃশ্য চাওক।